সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি যিহেতু মই উঠিছোঁ, তো গতিকে একচুৱেলি দেৰি হৈছে। যোৱাকালি উৰুকাৰ বুলি বহুত ৰাতিপুৱালৈকে আমি যিহেতু আছিলোঁ ভেলাঘৰত, গতিকে এতিয়া ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ পেলাই আপোনাক লগ কৰি আছোঁ আৰু কালি কিছুমান সৰু সৰু দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া উৰুকা নিশা, সুন্দৰ প্ৰতিভা, দুটা লাঠি লৈ আহিছে। সিহঁতে কৈছে, মোক কৈছে লাঠি কেইডাল মানে কামত আহিছে বোলো। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি গা ধোৱা হৈ গৈছে আৰু এতিয়া আমি অগ্নিসেৱা কৰিম। অগ্নিসেৱা কৰি পেলাই ওলাই যাম। আৰু এয়া প্ৰসাদ খাওঁ। প্ৰসাদ খাই পেলাই খাইছোঁ বাসন্তীক। তো মানে একচুৱেলি বহুদিন চলোৱা নাই, গতিকে ভাবিছোঁ আজি অকণমান চলাই দিওঁ। গতিকে ঘৰৰ পৰা ওলাইছোঁ, একদম লগ পাই আছোঁ। এতিয়া মোৰ ওচৰত বনোৱা হৈছে। কি খবৰ? বিহু শুভেচ্ছা থাকিলে। ইয়াত এটা মোৰ ওচৰত বনোৱা হৈছে ইয়াত। আৰু এইফালে চাংঘৰ। আৰু ইয়াতে ভাগৱত পাঠ কৰোৱা হ'ব। ভেলাঘৰ আৰু ৰাতিলৈ ইয়াতে বৰণ বিকাশ আহিব বুলি শুনিছোঁ। মই বিশেষ নাজানো বাৰু। প্ৰত্যেক বছৰে ইয়াতে কিবা নহয় কিবা এটা বনোৱা থাকে। গাঁৱৰ সকলোৱে মানে এটা উৎসুকতা থাকে যে এই বছৰ কি বনোৱা হ'ব, ঠিক তেনেকুৱা ধৰণৰ কথা। এইটো অকণ ইয়াৰ ৰিংকু কেমেৰা মাৰি আছে, একচুৱেলি বহুত ভাল লাগিছে। ভালকৈ দেখাব চেষ্টা কৰিছোঁ। কাইলৈৰ পৰা ভাগৱত পাঠ ষ্টাৰ্ট হ'ব। সম্পূৰ্ণ এটা ঘৰ দেখুওৱা হৈছে আৰু ইয়াত ঢেঁকী আছে, নাঙল আছে আৰু এইফালে গোটেইখিনি সা সঁজুলি যিখিনি গাঁৱত থাকে। আৰু এইফালে ইয়াতে প্ৰগ্ৰাম হ'ব, ইয়াতে আহিব গায়ক। আৰু এইটো ছাইডে আছে আপোনাৰ এটা ঘৰ, মানে যোৱাকালি উৰুকা নিশা যিখিনি মানুহ আছিলে তাতে আছে এতিয়া, সেইকাৰণে যাব পৰা নাই। জয় হৰি বোলা, জয় হৰি বোলা।
এটি কিছু ৰাতি দৃশ্য দেখাবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।